long live, long live. Ujon Hata long live, long live. Tektonik Sokore bahut hai. UPPL long live, long live. UPPL long live, long live. Tektonik Sokore bahut hai. Jivan Basumadari Jindabad, UPPL long live, long live. Pramod Borol Jindabad, Tektonik Sokore bahut hai. Vote diok. Tektonik Sobit vote diok. Tektonik Sobit vote diok. অলপ পৰিৱৰ্তন কৰি নহ'ব অৰ্থনীতি আমি পৰিৱৰ্তনটো আনিব লাগিব কাৰণ 17 বছৰত আমি কি দেখিছোঁ কি পাইছোঁ এইটো প্ৰত্যেকেই জানে মই নিজেও মানে কেতিয়াবা আফচোচ হৈ যাওঁ কিয় যেনেকৈ ভাইয়ে কৈছে সঁচা কথা যে বিভিন্ন জাতি গোষ্ঠী কেনেকৈ ডিভাইড কৰিছে না চাকৰি দিছে না কিবা দিছে কিন্তু মই মোৰ অংকত এনেকৈ ক'ব বিচাৰিছোঁ মই জমদা সমষ্টিত এনেকুৱা সপোনভাৱে মানে চালি জাৰি চাইছোঁ চাকৰিৰ ক্ষেত্ৰত কিন্তু আমাৰ জমদাৰ সমষ্টিত বড়োবিলাকেও বোধহয় পোৱা নাই বুলি মই ভাবি লৈছোঁ কোনো গাঁৱতে BTC মানে চাকৰি পোৱা মানুহেই নাই কোনোবা যদি শিক্ষকতা কৰিছে কেট কৰিহে পাইছে কিন্তু অফিচত কৰ্পা কেণ্টিনত আমাৰ জমদাৰ সমষ্টিত পোৱা নাই কিছু এটা পোৱা নাই আকৌ অতিকৈ দুৰ্ভাগ্যজনক কথা আমাৰ জমদাৰ সমষ্টিত ক'বলৈ গ'লে 17 বছৰতো সিহঁতে হাউন কৰিছে ক'ব নালাগে তাৰ 5 বছৰৰ বাদে যোৱাবাৰত কালি জিকা নাই সিহঁতে কিন্তু চৰকাৰটো সিহঁতে চলাইছে 10 বছৰত ইয়াৰ পৰাই কোনোবা EM হ'ল না ৰেলৱে নাৰ্জাৰী ডাঙৰীয়া স্পিকাৰ হ'ল EM হ'ল ইয়াৰ পৰাই বহুতো কাম কৰিব লাগিছিলে বা পাৰিব লাগিছিলে কিন্তু দেখা তেনেকৈ চকুত লগা নাই আৰু 39টা ডিপাৰ্টমেণ্ট আছে BTC মানুহবিলাকে কয় কালি ভাবে ৰাস্তা হোৱা নাই দলং হোৱা নাই এইটো PW ডিপাৰ্টমেণ্ট হে তেনেকৈ 39টা ডিপাৰ্টমেণ্ট আছে কিবা ডিপাৰ্টমেণ্টৰ কাম হৈছে নেকি ইয়াত কিন্তু বিজেপিৰ মানুহ কি কেইজনে কৈ আছে বোলে বহুত ডেভেলপ হৈছে আমি সুধিব লাগিব সিহঁতক ইয়াত এটাই ডিপাৰ্টমেণ্ট নাই এটা ৰাস্তা বনালে যে এইটো হৈছে ইয়াত ক'ব এইটো নহয় আৰু কোন হেডৰ পৰা আহিছে এইদিনা মই দেখিছোঁ ৰেলৱে নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে অমুক আছিল অমুক বনাইছিল জিৰণত মানে গাঁৱত মানে যাবৰ কাৰণে ৰাস্তাই নাছিল এটা সৰু আলিহে আছিল আৰু এইটো কোনে দিছে চেঞ্চনটো এইটো PMGSY হে এইটো BTC হেড নহয় আৰু এইটো চিট হাদাৰমাই ডাঙৰীয়াই এইটো দিয়া নাই কিছুমান মানুহবিলাকে ডাঙৰ কণ্ট্ৰেক্টৰবিলাকে চেণ্ট্ৰেলৰ পৰা আনিটো বনাইছে আকৌ তেখেতে কৈছে যে মই কচুগড়ৰ পৰা জমদৰলৈকে মই ৰাস্তা বনাইছোঁ একেই কথা PMGSY হেডৰহে নিজে একোটো দিয়া নাই সিহঁতে নিজে আনিছে ৰাস্তা বনাই লৈছে একো দিয়া নাই একচুৱেলি মই তাৰ কাৰণে ক'ব বিচাৰিছোঁ 39টা ডিপাৰ্টমেণ্টৰ ৰাস্তা এটাৰ বাদে 38টা ডিপাৰ্টমেণ্টত এটা আমাক কোৱাচোন ইয়াত হস্পিটেল বনাইছে বুলি আমাক কওক ইয়াত ইৰিগেশ্যন হৈছে বুলি আমাক কওক ইয়াত আমি দুইজনক চাকৰি দিছোঁ বুলি আমাক কওক 39টা ডিপাৰ্টমেণ্ট আছে কি কৰিলে একো কৰা নাই কিন্তু সাধাৰণ ৰাইজে বুজে এই কৰিছে নাকি ইলেকশ্যনৰ সময়ত আমাক 2 টকা 3 টকা ভগাই দিয়ে এইটো নেকি 40টা ডিপাৰ্টমেণ্ট 39টা ডিপাৰ্টমেণ্ট এইটো নহয় শ্ৰদ্ধা ৰাইজ আমাৰ ইয়াত 39টা ডিপাৰ্টমেণ্ট আছে আকৌ এতিয়া আমি ভোট পাল আমি পাব লাগিব কিয়নো 39টা জায়গাত 47টা ডিপাৰ্টমেণ্ট আহি যাব এতিয়া বহুত ডিপাৰ্টমেণ্ট আছে আৰু এইবিলাককে আমি চাব লাগিব কালি এটা চাবা দলং হ'লে খুব বাছ হৈছে এইটো নহয় বিভিন্ন ডিপাৰ্টমেণ্টত আমাৰ মানুহবিলাকে এনজয় কৰিব পাইছে নে নাই এইটোহে নম্বৰ 1 কথা আৰু বিভিন্ন ডিপাৰ্টমেণ্টত যদি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসকলক যদি সামৰি ল'ব নোৱাৰে বা পাৰা নাই এইটো পেলা সব ডিপাৰ্টমেণ্টৰ সব কমিটিতে বিভিন্ন জাতি গোষ্ঠীৰ মানুহ থাকিব লাগিব তেতিয়াহে এইটো উন্নতি বুলি কোৱা যাব আৰু তেতিয়াহে প্ৰত্যেক জাতি গোষ্ঠী আকলি ল'ব যোৱা 17 বছৰত মইতো ভাবো মোৰ ভাষাত যদি ক'বলৈ যায় আগ্ৰামা যিটো চৰকাৰ এইটো চৰকাৰ নহয় লুটি কোৱা এটা দলহে
যি দলে ৰাইজক দিব লাগিছিল সেই দলে ৰাইজৰ পৰা লৈ যায়। আপোনালোকে জানে না আমাৰ পৰা কি কি ললে? জব কাৰ্ডৰ কাম 100 দিনৰ পইচা পাব লাগিছিল, পাইছে জানো কোনবা? সব লুটি লৈ গ'ল। ঘৰৰ চেংচন হৈছিল, আগত কৈছিল IAY ইন্দিৰা আৱাস যোজনা, এতিয়া কয় প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা PMAY। এইবিলাক টকা কালি লিষ্টত হ'ব আপোনাৰ অমুকৰ আইডিয়া আহিছে ঘৰ বনাব লাগে। ঘৰ জানো সম্পূৰ্ণ হয় নহয় কেতিয়া? আৰু ঘৰৰ মালিকে বা বেনিফিচিয়াৰীয়ে আপুনি ঘৰৰ টকাটো উইথড্ৰ কৰিব পাই জানো? কিছুমানেতো নাপায়, কিছুমানে পায়, বেছিভাগে নাপায়। জব কাৰ্ডৰ টকাবিলাকো নিজে নিজে উইথড্ৰ কৰি পেলাই ভগাই লয়। আমি পাই জানো? নাপায়। তেনেহ'লে এইটোক আমি চৰকাৰ কম না লুটি কোৱা এটা দল বুলি কওঁ। যি চৰকাৰে আমাক দিব লাগিছিল সেই চৰকাৰে আমাৰ পৰা লুটি লৈ যায়। আজিৰ তাৰিখলৈকে কিছুমানৰ ৰেচন কাৰ্ডত BPL কাৰ্ডত যাৰ ঘৰত 6 জন আছিল সম্পূৰ্ণটো নাই, কাৰোবাৰ 2 জন নাই, কাৰোবাৰ 3 জন নাই। এইবিলাক কিয় নকৰিলে? এইবিলাকেতো ডিপাৰ্টমেণ্ট আছিল সিহঁতৰ, কিয় নকৰিলে? কি কৰিলে? এই ডিপাৰ্টমেণ্টটো কি কৰি থাকিল সিহঁতে? 17 বছৰ হৈ থাকিল নাকি? না কুম্ভকৰ্ণই হৈ আছে? এইবিলাক আমাৰ হিচাপ লাগে এতিয়া। এইবিলাক হিচাপটো সিহঁতে এতিয়া দিব নোৱাৰে, যাৰ কাৰণে হাগ্ৰামাই আচলতে নিজে মানে মেণ্টেলি ভুগি পেলাই ঘৰত আছে। কৈ বোলে চৰকাৰক মোক যাব নিদিয়ে। মানুহবিলাকে ওলাইতো আছে, কিয় আমি ওলাব নোৱাৰি? কি কথা ক'ব ৰাইজৰ আগত? ৰাইজৰ আগত কি কথা ক'ব? যিসকল নাজানে নুবুজে তাৰ জাগাত গৈ সিহঁতে টকাব পাৰিব যে আমি কাম কৰিছোঁ বুলি। যিহঁতে জানে সিহঁতেতো ধৰিব। মই যিটো আগত কৈছোঁ 40টা ডিপাৰ্টমেণ্টত আপোনালোকে ইয়াত কি কৰিলে বুলি একোটো কৰা নাই। এইটো লাগিছিল আমাক, কিন্তু সিহঁতে কৰিব পৰা নাই। তাৰ কাৰণে আজিৰ তাৰিখত সিহঁতে গাঁৱে ভূঞে কৰবাৰ পৰা খেদা পোৱাটো মই নকম, কিন্তু সিহঁতে অপমান পাবলগীয়া কৰিছে যে আপোনালোকে আমাৰ কাৰণে একো কৰা নাই, গতিকে আমাক ইয়াত আহিব নালাগে, ভোটক খুজিব নালাগে। এই কথাটো কিন্তু যোৱাবাৰত আমি দেখিবলৈ পাইছোঁ। মই এবাৰ মানে ছ'চিয়েল মিডিয়াত কথাটো কৈছিলোঁ যে সিহঁতৰ চেয়াৰমেন মেম্বাৰবিলাকে, মই কৈছোঁ কি এটা বিশ্বাসযোগ্য সূত্ৰৰ পৰা মই শুনিবলৈ পাইছোঁ চেয়াৰমেনবিলাকে 15 পৰা 20 লাখ পাইছে, মেম্বাৰবিলাকে 2 লাখৰ পৰা 3 লাখ পাইছে। যাৰ কাৰণে সদায় গাঁৱে গাঁৱে গৈ পেলাই মানে টকাই আছে যে মানে ল'ব ইচ্ছা নকৰে থাকিও মানে যাচি থাকে। ক'ত পাইছে টকাখিনি ইমান যদি দিয়া নাই? এইটোক লৈ পেলাই কি কৰিলে সিহঁতে গাঁৱে গাঁৱে আহিছে। এই আমাৰ ভোটপুৰৰ চেয়াৰমেনকো সুধিছে, এই যিজনে এনেকে কৈছে আপোনালোকে বোলে টকা লৈছে, হয় নেকি? হয় নেকি? এনেকুৱা সুধি আছে। এনচাৰটো স্পষ্ট নাই একো। সিহঁতে ক'লে যে আমিতো কোৱা নাই, আমিতো চৰকাৰ ভগাই দিছোঁ। এই কথাবিলাক কৈছে। আকৌ যিজন ব্যক্তিয়ে মানে ঘৰৰ টকা খাই শেষ কৰাৰ কাৰণে থানাত কেছ হ'ব লগা হ'ল, মানে ভোট টকা মানে দিব লগা হ'ল, ৰাইজক মানে ভৰ্তি কৰিব লগা হ'ল। এই যে দাৱাগুৰিৰ চেয়াৰমেন মায়াৰাণী বড়ো এজন মাইকী, তেখেতে ক'লে যে এই অমুকে মিছা কথা কৈছে, আমিতো 1 টকা কাৰো লোৱা নাই, কিন্তু নিজে কেছত কৰি পেলাই 15 লাখ মান টকা গ'ল। এই মানুহজনী আগত তেনেকুৱাকৈ বাদ দিছে। এইবিলাকে আমি চিনি নাপাওঁ নেকি? আমিতো চবকে চিনি পাওঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি বহুতেও যাতে নিজৰ মূল্যৱান ভোটটো আপোনালোকে কোনো জাগাত যাতে নিদিয়ে। এই যে আপোনালোকে মোক জিকাই দিব, এইটো মই জিকা নহয়, এইটো ৰাইজে জিকা। অন্যায়ৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে এইটো ৰাইজে জিকা। কাৰণ মই ৰাইজৰ কাৰণেহে কাম কৰিম, মোৰ নিজৰ কাৰণে নহয়। আৰু আজিৰ তাৰিখত যদি আমি ক'ব লগা হয় মানে এইটো ফৰ্মেলি নহ'ব, ইনফৰ্মেলি আজিৰ তাৰিখতে আমি চৰকাৰ গঠন কৰিছোঁ বুলি আমি ক'ব পাৰোঁ। আজিৰ তাৰিখতে চৰকাৰ গঠন কৰা হৈছে বুলি আমি ক'ব পাৰোঁ। ক'তবা হাৰিব, ক'তবা জিকিব, এইটো বেলেগ কথা, কিন্তু মেজৰিটি যে আমি পাম এইটো 100% যাৰ কাৰণে হাগ্ৰামাই মেণ্টেলি মানে ভুগি পেলাই কৈ আছে যে নাই মোক ওলাব নিদিয়ে, মোক প্ৰেচাৰ কৰিছে, কিবা কৰিছে, হেৰি কৰিছে। এইটো নহয়, আচলতে নিজে সাহস কৰা নাই, কাৰণ এতিয়াতো নাই। আগত কেনেকৈ আমি দেখিছিলোঁ হাগ্ৰামা আহিছে বুলি ক'লে এই 10 কিলোমিটাৰৰ পৰা শুনিব এই আহিছে আহিব পথকৈ 100টা মান গাড়ী গৈছে, তাৰমানে হাগ্ৰামা আহিছে। এতিয়া অকলে গ'লেতে গেদাহে খায়। সেইদিনা টাউনপুৰত মিটিং কৰিবলৈ গ'ল, ভাত চাটো
গাব নাপালে মানুহবিলাক কি দি আছে বাইক চাইক লৈ পেলাই হাগামা মুৰ্দাবাদ গো বেক এইটো কি চিপ না কেনেকুৱা চিপ হ'ল তাৰমানে 17 বছৰত যে আমাক ঠকাইছে 17 বছৰত মানে এনেকুৱা 2 নম্বৰ দোকান কৰি পেলাই ৰাইজক বেচিছে গালামালা দোকানৰ নিচিনা এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো গ্যাৰান্টি মাল আপোনাৰ লৈ যাক মই আছো এতিয়া 17 বছৰৰ এই দোকানৰ পৰা কিনি গাই পেলাই মানুহে দেখিবলৈ পাইছে নাই সবে নিউমনিয়া ভুগি আছে আমি বাহাৰ বস্তু বেচা নাই আগামাটা বুলি এতিয়া ৰাইজে নতুন দোকান বিচাৰি আছে মানে যি দোকানটোৱে আমাক ভাল এটা সুবিধাটো দিব পাৰে তেনেকুৱা ধৰণৰ গতিকে আমাৰ কথাটো হ'ল ৰাইজে যিখিনি আমাৰ আইনৰ আওতাত বা ভাৰতীয় সংবিধানৰ আওতাত যিখিনি পাব লগা আছে এইখিনি আপোনালোকে পাই যাব যেতিয়া আমাৰ ইউপিপিএল দলে ইয়াৰ চৰকাৰ গঠন কৰিব ৰাইজে যিখিনি পাব লাগে পাই যাব ইয়াত কাকো বঞ্চিত কৰা নহয় তাৰ কাৰণে আজি বিভিন্ন জাতি গোষ্ঠীৰ মানুহবিলাকে আমাৰ লগত আহিছে আমাৰ শ্লোগানটো হৈছে কি সবকে সাথ সবকে বিকাশ আমি একেলগে হৈহে উন্নতি হ'ব লাগিব যে এইখন গাঁৱত কালি এজন মানুহে 10 তলা বিল্ডিং বনাই যদি থাকে ভাল দেখি বুঝুন ভাল নেদেখি ই এটাই 10 তলা বিল্ডিং থাকিব বাকিগুলো হুৰু তো ভাল নেদেখিব মই ইন্ডিয়াত সবতে নহলে প্ৰায় 75% আমি ঘূৰিছো মানে যেতিয়া মুম্বাইত যাওঁ মুম্বাইত তো হুৰু ঘৰে নাই সব মানে এই যে দীঘল মানে কারেন্ট পোস্টৰ নিচিনা সবে 10 20 40 লিখি তেনেকা আছে তাত চাব ভাল লাগে তাৰ মানে সবৰ ঘৰটো তেনেকা আৰু বেলেগ টাউনত যাব ক'তবা দুটামান বনাইছে সবলা হুৰু ভাল নালাগে শ নহয় কক্ৰাঝাৰৰ বলিনা তেনেকা হয় মানে শ নহয় তাৰমানে হলে সব হ'ব লাগিব তাৰ কাৰণে আমি কৈছো আমি একেলগে উন্নয়ন হ'ব লাগিব উন্নয়ন মানে কেনেকা আমি যাতে নিজৰ ভৰি থিয় হৈ পেলাই নিজে চলাব পৰা হয় আৰু এইখিনি ব্যৱস্থাটো যাতে আমাৰ লোকেল গভৰ্নমেন্টে আমাক কৰি দিয়ে আৰু এই ব্যৱস্থাটো কৰি দিবৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দলে আমি টঙালি বান্ধিছো তাৰ কাৰণে আমি কৈছো আমাক 5 বছৰৰ সময় মানে আপোনালোকে সময় দিয়ক বা আমাক চাওক 5 বছৰ নিদিয়ে যদি আমি কৰিব নোৱাৰো আপোনালোকে নিদিলে হ'ল যে 5 বছৰ আপোনালোকে সময় বিচাৰিছিল আমি দি দিলো কিয় কৰিব নোৱাৰিলে